নমস্কাৰ সকলোকে বুদ্ধি এক প্ৰয়োজনীয় তত্ত্ব বহুকাৰক তত্ত্ব এই তত্ত্বটোত এডৱাৰ্ড লি থৰ্নডাইকে দিছিল খুব প্ৰয়োজনীয় হয় ইয়াৰ ওপৰত বহুখিনি প্ৰশ্ন থাকে থিওৰিটো বেছি একো নাই তেতিয়া একেবাৰে সিম্পল কথাখিনি আছে আৰু থৰ্নডাইকে বুদ্ধিৰ তিনিটা ভাগ দিছিলে আৰু বুদ্ধিৰ কিছুমান এট্ৰিবিউটৰ কথা কৈছিলে সেইখিনি এই ভিডিঅ'টোত আলোচনা কৰা হৈছে থৰ্নডাইকৰ জন্ম হৈছিল 1874ত আৰু তেখেতৰ মৃত্যু হৈছিল 1949ত অকমান তেখেতৰ বিষয়ে জানিলো মূল কথাখিনি আমেৰিকাৰ বিশ্ববিদ্যালয় কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল তেওঁৰ লিখিত গ্ৰন্থ দ্য মেজাৰমেণ্ট অফ ইণ্টেলিজেন্স যিখন 1927ত প্ৰকাশ পাইছিল আৰু এই কিতাপখনৰ জৰিয়তে তেখেতে বহুকাৰক তত্ত্বটো আমাৰ মাজলৈ লৈ আহিছিল তেখেতে বুদ্ধিৰ যিটো একক তত্ত্ব আছিল ৰাজতন্ত্ৰ সেই তত্ত্বটোৰ তেখেতে কি কৰিছিল বিৰোধিতা কৰিছিল আৰু বিৰোধিতা কৰি পেলাই তেখেতে বহুকাৰক তত্ত্বটো আমাৰ মাজলৈ লৈ আহিছিল তেখেতক ফাদাৰ অফ এডুকেশ্যনেল সাইকোলজি অৰ্থাৎ মনোশিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলিও কোৱা হয় এখিনি হৈছে তেখেতৰ মূল কথা জানিবলগীয়া এতিয়া আমি তত্ত্বটোৰ বিষয়ে জানিম তেখেতৰ মতে বুদ্ধি এটা বস্তুৰ একক তত্ত্ব নহয় এটা বস্তুৰে গঠিত নহয় অৰ্থাৎ সাধাৰণ মানসিক বিশিষ্টতা বুলি তেখেতে ক'ব খোজা নাই তেখেতৰ মতে বুদ্ধি বিভিন্ন ধৰণৰ সৰু সৰু উপাদানৰ সমষ্টি ইয়াতে আমি দেখাই পাইছো বিভিন্ন ধৰণৰ সৰু সৰু গোল গোল চিন দিয়া আছে সেইখিনিয়ে তেখেতে কি বুজাইছিল যে বুদ্ধি একক হ'ব নোৱাৰে যেনেকৈ ৰাজতন্ত্ৰ কোৱা হৈছিল যে একক বুদ্ধি তত্ত্বৰ যেটো কোৱা হৈছিল যে বুদ্ধি এটা সাধাৰণ মানসিক বিশিষ্ট বা যোগ্যতা বুলি কৈছিল কিন্তু থৰ্নডাইকে কৈছিল যে নাই বুদ্ধিটো কি হ'ব বিভিন্ন ধৰণৰ উপাদানেৰে গঠিত আৰু এই উপাদান বা শক্তিসমূহ আমি কি কৰিব পাৰো আমাৰ নিজৰ পৰিবেশ আৰু পৰিস্থিতি হিচাপে আমি কি কৰিব পাৰো ইয়াক ব্যৱহাৰ কৰিব পাৰো গতিকে এইখিনিয়ে মেইন তেখেতে বিভিন্ন ধৰণৰ সৰু সৰু উপাদান মিলি পেলাই বুদ্ধিটোক কৈছিল ইয়াতে দিয়া আছে যে আমাৰ মাজত থকা বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ শক্তি একেলগ হৈ বুদ্ধিৰ সৃষ্টি হৈছে এই মানসিক শক্তি বা উপাদানসমূহৰ অস্তিত্ব পৃথক আৰু স্বতন্ত্ৰ ইয়াৰ উৎস হৈছে জৈৱিক আৰু স্নায়ৱিক যোগ্যতা গতিকে তেখেতৰ মতে এইটোৱে আছিল যে বুদ্ধিটো আমাৰ এটা সাধাৰণ মানসিক বিশিষ্ট নহয় বা যোগ্যতা নহয় ইয়াৰ কি থাকে বিভিন্ন ধৰণৰ উপাদান থাকে আৰু এই উপাদান বা শক্তিসমূহ আমাৰ প্ৰয়োজন হিচাপে আমি কি কৰো বিভিন্ন কামত ভাগে ভাগে আমি ইয়াক ব্যৱহাৰ কৰো গতিকে এইখিনিয়ে মূল কথা এই তত্ত্বটোৰ তেখেতৰ যিটো এই তত্ত্ব আছিল তাক বুদ্ধিক যিটো তেখেতে দিছিল তাক পৰিমাপ কৰাৰ কাৰণে তেখেতৰ অভিক্ষাটোক CAVD বুলি জনা যায় CACত আছে সেন্টেন্স কমপ্লিশন এত আছে এৰিথমেটিক ৰিজনিং ভিত আছে ভোকেবুলাৰী আৰু ডিত আছে ফলোইং ডাইৰেকশন ইয়াক যদি আমি অসমীয়াত কওঁ অৰ্থাৎ বাক্য সম্পূৰ্ণকৰণ গাণিতিক যুক্তি শব্দৰ তালিকা আৰু নিৰ্দেশনা অনুসৰণ কৰা এই চাৰিওটা সঁজুলিৰ সহায়ত তেখেতৰ বুদ্ধিটো পৰিমাপ কৰা হয় আৰু এই বুদ্ধি পৰীক্ষণটো তেখেতেই দিছিল প্ৰদান কৰিছিল গতিকে এইখিনি হৈছে বহুকাৰক বা পাৰমাণৱিক তত্ত্ব য'ত তেখেতে বুদ্ধিটোক বিভিন্ন সৰু সৰু উপাদান বা শক্তিৰ এটা শক্তি বুলি কৈছিল শক্তি মিলি পেলাই কৈছিল একক নহয় এটা নহয় সৰু সৰু বিভিন্ন ধৰণৰ আমাৰ বিশিষ্টতা মিলি পেলাই বুদ্ধিটো গঠিত হয় আৰু এই বিশিষ্টতাবোৰ আমি প্ৰয়োজন হিচাপে কি কৰো নিজৰ প্ৰয়োজন হিচাপে পৰিস্থিতি হিচাপে আমি সেইবোৰ লগাই পেলাই কি কৰো কামত ব্যৱহাৰ কৰো তেখেতৰ সমালোচনা বুলি ক'লে তেখেতৰ বুদ্ধিৰ তত্ত্বটো এইটোৱে সমালোচনা হৈছিল যে বহুতো মনোবিজ্ঞান এইটো ক'ব খুজিছিল যে এনেকৈ আমি লগ হৈ পেলাই কি কৰিব নোৱাৰো কোনো এটা সমস্যা সমাধান কৰিব নোৱাৰো আৰু তেখেতে থৰ্নডাইকৰ মতে এইটো আছিল যে আমাৰ বিভিন্ন শক্তি বা উপাদানবোৰ লগাই আমি কি কৰিব পাৰো যিকোনো এটা সমস্যাৰ আমি সমাধান কৰিব পাৰো এতিয়া আমি থৰ্নডাইকৰ বহুত প্ৰয়োজনীয় এইটো তত্ত্বটো প্ৰয়োজনীয় তেখেতে দিয়া ভাগসমূহ আৰু তেখেতৰ এট্ৰিবিউটছখিনি সেইখিনি আমি এতিয়া জানি ল'ম বুদ্ধিক তেখেতে থৰ্নডাইকে তিনিটা ভাগত ভাগ কৰিছিল এটা হ'ল মূৰ্ত বাস্তৱ বা বস্তুবাচক বুদ্ধি ইংৰাজীত যদি আমি কওঁ কনক্ৰিট ইণ্টেলিজেন্স নেক্সট হৈছে বিমূৰ্ত বা ভাবাত্মক যিটো এবষ্ট্ৰেক্ট ইণ্টেলিজেন্স বুলি কোৱা হয় ইংৰাজীত আৰু সামাজিক বুদ্ধি অৰ্থাৎ ছ'চিয়েল ইণ্টেলিজেন্স তেখেতে এই তিনিটা মূল কি দিছিলে বুদ্ধিৰ ভাগ দিছিলে মূৰ্ত বাস্তৱ বা বস্তুবাচক বুদ্ধিটো এনেকুৱা হ'ব য'ত আমি বাস্তৱ জগতৰ মূৰ্ত বস্তু বিষয় আৰু পৰিস্থিতি সম্বন্ধে প্ৰয়োগ কৰিম বা প্ৰয়োগ কৰা সেই বুদ্ধিটোকে কি বুলি কোৱা হ'ব মূৰ্ত বা বস্তুবাচক বুদ্ধি বুলি কোৱা হ'ব আমাৰ বাস্তৱ জগতৰ ব্যৱহাৰিক ক্ৰিয়াকলাপত এই বুদ্ধিক প্ৰয়োগ কৰা হয় য'ত অৰ্থাৎ আমি য'ত হাতে কামে কৰি পেলাই কামটো সমাধান কৰিব লাগিব তেনেকুৱা ক্ষেত্ৰত এই বুদ্ধিটো ব্যৱহাৰ কৰা হয় আৰু এই বুদ্ধিটো পৰিমাপৰ কাৰণে পাৰফৰ্মেন্স টেষ্ট অৰ্থাৎ ক্ৰিয়া সম্পাদনমূলক অভিক্ষা ব্যৱহাৰ কৰা হয় এটো মনত ৰাখিলে হ'ল যে পাৰফৰ্মেন্স টেষ্টটো বস্তুবাচক বা কনক্ৰিট ইণ্টেলিজেন্স জুখাৰ বাবে ব্যৱহাৰ কৰা হয় কনক্ৰিট ইণ্টেলিজেন্সৰ যদি কথা কওঁ কেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে অভিযান্ত্ৰিক বিজ্ঞানী যিবিলাকে হাতে কামে কৰি পেলাই তাত
বস্তু এটা আয়ত্ত কৰিব লাগে বা কৌশলটো কৰিব লাগে সেইবিলাকত কি হ'ব মূৰ্ত বাস্তৱ বা বস্তুবাচক বুদ্ধি ব্যৱহাৰ হ'ব কাৰিকৰী বিজ্ঞানী এইবিলাক মানুহৰ ক্ষেত্ৰত মূৰ্ত বাস্তৱ বা বস্তুবাচক বুদ্ধি ব্যৱহাৰ কৰা হয় নেক্সটটো আহো বিমূৰ্ত বা ভাবাত্মক বুদ্ধি ইংৰাজীত এবষ্ট্ৰেক্ট ইন্টেলিজেন্স এইটো হ'ব অকমান জটিল টাইপৰ এইটো বুদ্ধিটো বাস্তৱ বা মূৰ্ত বস্তু বিষয়ৰ অভাৱত অৰ্থাৎ যিটো বস্তু আমাৰ প্ৰেক্টিকেলি আমি দেখা নাপাওঁ বা আমাৰ মাজত নাথাকে সেই বস্তুটোৰ অভাৱত আমি যেতিয়া শাব্দিক সাংখ্যিক বা চিহ্ন প্ৰয়োগমূলকভাৱে চিহ্ন প্ৰয়োগ কৰিম তেতিয়া এই তাতে কি হ'ব এই বুদ্ধিৰ প্ৰয়োগ হ'ব যাক বিমূৰ্ত বুলি কোৱা হ'ব অৰ্থাৎ যিটো বস্তু আমি দেখা নাপাওঁ মূৰ্ত অৱস্থাত নাথাকে তেনে ক্ষেত্ৰত শব্দ জ্ঞান হ'ব পাৰে ভাষা জ্ঞান হ'ব পাৰে সংখ্যা জ্ঞান হ'ব পাৰে গতিকে এইবিলাক বস্তুৰ ক্ষেত্ৰত কি কৰা হয় এই বুদ্ধিৰ ব্যৱহাৰ হয় ইয়াৰ যদি একেবাৰে সাবজেক্ট হিচাপে যদি আমি উদাহৰণ দিব পাৰোঁ তেতিয়া দৰ্শন গণিত এইবিলাক ক্ষেত্ৰত কি কৰা হ'ব এই বুদ্ধিটো ব্যৱহাৰ কৰা হ'ব যেনেকৈ শূন্যৰ আৱিষ্কাৰ হৈছিল শূন্যটো আমাৰ মাজত কি নাছিল এতিয়া মূৰ্ত হিচাপে নাছিল কিন্তু শূন্যটো এবষ্ট্ৰেক্ট হিচাপে ভাবি পেলাই কি কৰা হৈছে শূন্যটো আমাৰ মাজত আজি আমি পাইছোঁ গতিকে তেনে ক্ষেত্ৰত কি কৰা হৈছে ইয়াতে ভাবাত্মক বুদ্ধিটো ব্যৱহাৰ কৰা হৈছে দাৰ্শনিকৰ ক্ষেত্ৰত বিজ্ঞানীৰ ক্ষেত্ৰত গৱেষকসকলৰ ক্ষেত্ৰত এই বুদ্ধিটো মানে প্ৰয়োগ কৰা হয় বা কবিতা এজন যিজনে লিখে বা গীত এটা যেতিয়া ৰচনা কৰে তেতিয়া সেইটো বস্তু কি নাথাকে অমূৰ্তত থাকে তেখেতে নিজৰ চিন্তাধাৰণা খটাই পেলাই বস্তুটো বনায় তাৰ পিছতহে মূৰ্ত হৈ পৰে গতিকে তেনেকুৱা ক্ষেত্ৰত কি কৰা হ'ব বিমূৰ্ত বা ভাবাত্মক বুদ্ধি ব্যৱহাৰ কৰা হ'ব তাৰ পাছত আছে সামাজিক বুদ্ধিৰ কথালৈ যিকোনো সমাজৰ যিকোনো সিচুৱেশ্যনত যেতিয়া এডজাষ্ট কৰিব পাৰিব সমযোজন কৰিব পাৰিব এগৰাকী ব্যক্তিয়ে তাৰ পাছত সমাজৰ বিভিন্ন লোকৰ প্ৰতি প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰা সমযোজন স্থাপন কৰা সুস্থ ব্যক্তিত্ব এটা যেতিয়া গঢ়ি তুলিব পাৰিব এজন ব্যক্তি তেতিয়া তেনে ক্ষেত্ৰত সামাজিক বুদ্ধিৰ প্ৰয়োগ কৰা হ'ব সামাজিক বুদ্ধিৰ যদি আমি এক্সাম্পল দিয়া সেলছমেন বিজনেছমেন এইবিলাকৰ ক্ষেত্ৰত কি হ'ব সামাজিক বুদ্ধিটো ব্যৱহাৰ হ'ব গতিকে এই তিনিটাই আছিল কি আমাৰ বুদ্ধিৰ ভাগ যিটো থৰ্নডাইকে দিছিল আৰু এটা মনত ৰাখিব পাহৰি গ'লো এইটো মনত ৰাখিব বিমূৰ্ত বা ভাবাত্মক বুদ্ধিটো পৰিমাপ কৰাৰ কাৰণে ষ্টেনফৰ্ড বিনেৰ যিটো পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ জৰিয়তে কি কৰা হয় বিমূৰ্ত বা ভাবাত্মক বুদ্ধিৰ পৰিমাপ কৰা হয় গতিকে এইকেইটা হৈছে আমাৰ বুদ্ধিৰ প্ৰকাৰ ইয়াৰ পাছত আমি বুদ্ধিৰ এট্ৰিবিউট কেইটা অকমান আছে চাৰিটা সেই চাৰিটা চাই লওঁ থৰ্নডাইকে বিশ্বাস কৰিছিল যে সাধাৰণ মানসিক যোগ্যতা বা বিশিষ্টতা বুলি একো নাই প্ৰতিটো মানসিক ক্ৰিয়াকলাপৰ বা কাৰ্যৰ বাবে কিছুমান সামৰ্থ্যৰ প্ৰয়োজন আৰু সেই সামৰ্থ্যৰ সমষ্টিটোকে কি বুলি কৈছিল তেখেতে বুদ্ধি বুলি কৈছিল য'ত বিভিন্ন সামৰ্থ্য একেলগে থাকিব আৰু আমি প্ৰয়োজন হিচাপে সেইখিনি সামৰ্থ্য কি কৰিব পাৰিম কামত খটুৱাব পাৰিম গতিকে এই ক্ষেত্ৰত তেখেতে কি কৰিছিলে বুদ্ধিৰ চাৰিটা গুণ নাইবা স্তৰ বা কি বুলি কোৱা হয় বৈশিষ্ট্য এইকেইটা আমাক প্ৰদান কৰিছিল তাৰ ভিতৰত হ'ল ৰেঞ্জ লেভেল ৰেঞ্জ এৰিয়া আৰু স্পীড গতিকে এই চাৰিটা তেখেতে দিছিলে এট্ৰিবিউট লেভেলত এক্সাম্পল দিলে আপোনালোকে ভালকৈ বুজি পাব লেভেলত আমি কেনেকৈ বুজোৱা হ'ব যে যদি ফৰ এক্সাম্পল আমি কুৱেশ্যন পেপাৰ এখন লওঁ কুৱেশ্যন পেপাৰখনত কি থাকিব বিভিন্ন ধৰণৰ কুৱেশ্যন থাকিব কিছুমান কুৱেশ্যন হয়তো ইজি হ'ব কিছুমান মডাৰেট হ'ব কিছুমান টাফ হ'ব গতিকে এই যে প্ৰতিটো এটা কামৰ যে এটা আমাৰ কি থাকে কঠিনতাৰ স্তৰ থাকে যে কামটো কিমান ইজি হ'ব কামটো কিমান টাফ হ'ব গতিকে সেই বস্তুটোক লেভেলৰ জৰিয়তে বুজোৱা হৈছে তাৰ পাছত আহিল ৰেঞ্জটোত অসমীয়াত ক'লে পৰিসীমা অৰ্থাৎ সেই কুৱেশ্যন পেপাৰখনত কিমানটা কুৱেশ্যন আছে এটা পৰিসীমা দিছে সাপোজ এটা সময় বান্ধি দিছে সেই সময়টোৰ ওপৰত তেখেতক কিমানটা কাম কৰিবলৈ দিয়া হৈছে গতিকে সেইটো বুজোৱা হ'ব ৰেঞ্জৰ জৰিয়তে অৰ্থাৎ কাৰ্যৰ পৰিমাণ কিমান আছে সেই পৰিসৰত সেই কাৰ্যৰ পৰিমাণ কিমান আছে সেইটো বুজোৱা হ'ব ৰেঞ্জৰ জৰিয়তে তাৰ পাছত এৰিয়াত আমাৰ এই দুয়োটা আহি পৰিব অৰ্থাৎ কামৰ কঠিনতাৰ স্তৰ কিমান ইজি কিমান টাফ তাৰ পাছত কাৰ্যৰ পৰিমাণ এই দুয়োটা আমাৰ এৰিয়াত আহি পেলাই যোগ হ'ব স্পীডত ফৰ এক্সাম্পল যদি কওঁ যে কুৱেশ্যন পেপাৰখন দিয়া আছে এতিয়া কুৱেশ্যন পেপাৰখন এটা টাইম ধৰি দিয়া আছে সেই টাইমটোৰ ভিতৰত কোনে কিমান ভালকৈ সোনকালে কামটো সমাধান কৰিব পাৰিলে গতিকে স্পীডৰ ওপৰত কি কৰা হ'ব যোনে ভালকৈ কামটো সোনকালে কৰিব পাৰে ধৰি দিয়া টাইমৰ ভিতৰত তেতিয়া তেখেতৰ ক্ষেত্ৰত কি কৰিব পাৰিম আমি বুদ্ধিটো বেছি থকা বুলি ক'ব পাৰিম অৰ্থাৎ বুদ্ধি তেখেতৰ ভাল বুলি ক'ব পাৰিম গতিকে এইকেইটা হৈছে একেবাৰে চিম্পল লেভেল ৰেঞ্জ এৰিয়া আৰু স্পীড এডৱাৰ্ড লি থৰ্নডাইকে দিয়া বুদ্ধিৰ বৈশিষ্ট্য নাইবা গুণ লেভেলটোত কঠিনতাৰ স্তৰটো জোখা হ'ব কামটো কিমান কঠিন ৰেঞ্জত কামৰ পৰিমাণটো জোখা হ'ব যে কিমানটা কাম দিব দিয়া আছে এৰিয়াত কি আহিব এই কঠিনতাৰ স্তৰ আৰু কামৰ পৰিমাণ দুয়োটা আহি পৰিব এৰিয়াত আৰু স্পীডত কি চোৱা হ'ব কামটো কিমান সোনকালে কৰিব পাৰিলে এটা যদি লক্ষ্য বান্ধি ধৰি দিয়া আছে তেতিয়া সেই লক্ষ্যটোৰ
আগবাঢ়িবলৈ তেখেতে কিমান সময় লগালে গতিকে এইখিনি হৈছে তেখেতে দিয়া মূল কথা বহুকাৰক তত্ত্বৰ যদি ভিডিওটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব এটলিষ্ট যোনে এইটো হয়তো টাফ পাই আছে তেওঁলোকলৈ গৈ পায় আৰু শেষত ছাবস্ক্ৰাইব কৰিব শেষত সকলোকে ধন্যবাদ জনাইছোঁ ভিডিওটো চোৱাৰ বাবে